আৰম্ভ কৰিবলৈকো টাইম পোৱা হোৱা নাই। এইকেইদিন ভিডিঅ' মানে এইকাৰণে দিব পৰা নাই, মা নাই ঘৰত। তো সেই গাইজ, ইউটিউব চেনেললৈ মই কাব্যৰ সকলোকে স্বাগতম জনাইছোঁ কাব্যৰ ভ্লগৰ এণ্টি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পাব, তেতিয়া বোলো ভিডিঅ'টি আৰম্ভ কৰোঁ। এতিয়া মা নাই, তো চাই থাকক শেষলৈ ভিডিঅ'টো। স্কুলো আছে, চাই থাকক শেষলৈ ভিডিঅ'টো। তো গাইজ, এতিয়া যিহেতুকে মা নাই, তেতিয়া মই এয়া ঘৰ চৰবিলাক সাজিছোঁ। আৰু মায়ে যদি এইটো ভিডিঅ' চাই আছা তেতিয়া নক'বা আৰু মই ঘৰ চৰ নাই সাজা। ইফালে আকৌ টিউশ্যনো যাবলগীয়া হ'ল 4টা বজাত, যিহেতুকে আজি শুক্ৰবাৰ আছিলে। তো মোৰ মানে শুক্ৰবাৰে টিউশ্যন থাকে আৰু কালি নাথাকে, দেওবাৰে হ'ব টিউশ্যন। আৰু মানে কেইদিনমান অফ থাকিব ক্লাছ। তাৰপিছতে তো টিউশ্যন গুচি গ'লোঁ। এতিয়া বহুত মাথা বিষাইছে, মাথাটো মানে বিষাইছে, ভিক্স লগাইছোঁ। চকু পানী ওলোৱা নিচিনা লাগিছে, গাটো ভাল নহয়। তো ভাবিছোঁ এতিয়ানো ৰাতিনো কি ভিডিঅ' দেখুৱাওঁ। তো বোলো ভিডিঅ'টো থাককেই, কাৰণ এতিয়া যিহেতুকে যদি মই সামৰণি মাৰি থওঁ তেতিয়াহ'লে মানে ভিডিঅ'টো বহুতেই ছুটি হৈ যাব। আপোনালোকে আগতে যেনেকৈ দেখিছে বহুতেই ছুটি হৈ যাব নহয় জানো। তো সেইকাৰণে ভাবিছোঁ এনেকৈ ভিডিঅ'টো বনাই আজি তেনেকৈ সমাপ্ত কৰি থ'ব লাগিব। তো চাই দিব শেষলৈ, মাথা অলপমান শুই লওঁ যিহেতু মাথাটো বহুত বিষাই আছে। তো চাই দিব শেষলৈ ভিডিঅ'টো। আৰু এটা কথা কৈ লওঁ, ইমান মাথা বিষাইছে, ইফালে ক্লাছ 8ত এক্সামো তেনেকৈ ভিডিঅ' বনাওঁ, আপোনালোকে মোক সহায় কৰিবা আগবাঢ়ি যোৱাত। তো চাই দিব শেষলৈ। তো গাইজ, এতিয়া মই অলপমান পঢ়িবলৈ লৈছোঁ। পঢ়াৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাই দিওঁ বুলি ভাবিছোঁ, যিটো নেকি আপোনালোকে ক্লাছ 8, 9, 10 সেইবোৰত দৰকাৰ হয়। মানে ড্ৰয়িং এনেকুৱা ধৰণৰ বস্তু মই কিনিছিলোঁ, বহুতেই দৰকাৰী বস্তু হয় সেইকেইটা। তো আপোনালোকক অকণমান দেখুৱাই দিব বিচাৰিছোঁ। তো আপোনালোকে চাই লওক শেষলৈ। সৰু সৰু ল'ৰা ছোৱালীবিলাকো কৰিব পাৰে বাৰু, মানে পেঞ্চিল, ৰবৰ সেইবিলাকো বেক কৰি দেখুৱাই দিওঁ ৰ'ব। মোৰ বস্তুটো এনেকুৱা এটা হেৰিত মানে কিনিছিলোঁ, 200 কিমান টকা লৈছে। তো ক্লাছ 8, 9, 10 বুলিয়ে নহয়, আপোনালোকে মানে সকলোৱে ল'ব পাৰে। ক্লাছ অকল 8, 9, 10 সেইবিলাকে ল'ব, সেইটো নহয়। স্কেল আৰু ৰবৰ। তো এইটো মানে ইয়াৰ লগতে পাইছোঁ মই। ক'ৰ লগত পাইছোঁ আপোনাক মই দেখুৱাই দিওঁ ৰ'ব। মই মানে ইয়াৰ লগত পাইছোঁ ৰবৰটো, তাৰপৰা এটা উলিয়াই দিলোঁ এইটো। তাৰপিছতে কি পাইছোঁ দেখুৱাই দিম আৰু চব উলিয়াই লওঁ ফাৰ্ষ্ট। তাৰপিছতে ইয়াত আছে পেষ্টেল কালাৰ, 12টা কালাৰ আছিলে, 12 কালাৰ আছে। এটা আছে কেমেৰা লৈ, এটা আছে দেখাবলৈ মই প্ৰব্লেম। তো এইটা আছে পেষ্টেল কালাৰ, এটা পাইছোঁ লগতে। তাৰ ছেকেণ্ডত আছে আমাৰ এইটো কালাৰটো অকণ বেলেগ কৰি দেখুৱাই দিম। এইটো গাইজ অলপমান ফুলিবলৈ প্ৰব্লেম হয়। ইয়াতো আপোনালোকৰ এনেকুৱা ধৰণৰ কালাৰবিলাক আছে, অৰেঞ্জ কালাৰ এইবিলাক। তো ইয়াতো আছে, ভাঙি গৈছে মানে সি ভিতৰত আছে যিহেতুকে উলিয়াওঁতে অলপমান ভাঙি গৈছে। তো কথা নাই, আধা টুকুৰ যিহেতুকে আছেই। এইটো এটা বেলেগ কালাৰ বাৰু, এইটো বেলেগ কালাৰ, ভিডিঅ' দেখিয়ে দেখিছে, কিন্তু বেলেগ। কোনটো কালাৰ মই দেখুৱাই দিম। চ' এইটো কালাৰ হয় এইটো। এয়া তো এনেকৈ আপোনালোকে পাব এইটো এটা। তো এইবিলাক মানে ভাঙি গৈছে, ল'ব পাৰে আপোনালোকে এনেকুৱা ধৰণৰ। তো তাৰপিছত আমাৰ আছে এইটো আপোনালোকে হয়তো জানেই কি হয় এইটো। দেখুৱাই দিওঁ কি হয়নো। ইয়াৰ লগত দেখি একো নাই, জাষ্ট এইকেইডাল লগতে এটা চিল কাটাৰ। তাৰপিছতে আছে এয়া, ইয়াত আছে গাল হোৱাইট কালাৰ পেঞ্চিল আৰু চিল কাটা এণ্ড ৰবৰ এটা। ৰবৰটো দেখুৱাব, গতিকে মই এই হোৱাইট ৰবৰটো মই বেছি ভাল পাওঁ। তাৰপিছতে এইটো ৰবৰ, এয়া ৰবৰ। তাৰপিছতে আছে পেঞ্চিল, ইফালেও বেলেগ হয়, ইফালেও বেলেগ হয়, বেলেগ কালাৰৰ পেঞ্চিল আপোনাৰ। পেঞ্চিলে দেখুৱাব নালাগে,
এইটো 6B ধৰিব পাৰিছেনে আপোনালোকে 6B এণ্ড এইটো তোমাৰ 4 এইটো আপোনাৰ 4B তো এয়া স্কেল ল'ব এয়া পাইছোঁ তো আপোনালোকক মই এইকাৰণে ক'লোঁ যাতে মোৰ দৰে এনেকৈ সৰু সৰু ল'ৰা ছোৱালী মই যেতিয়া সৰুৱে ন ক্লাছ 8তহে পঢ়োঁ তো এনেকৈ আপোনালোকে কিনিব পাৰে আৰু মই এটা বিশেষ মানে মহাদেৱৰ এটা ড্ৰয়িং কৰিছিলোঁ আপোনালোকক সেইটো দেখুৱাই দিম 1 2 3 ষ্টাৰ্ট গো 3 এইখন হৈছে মহাদেৱৰ তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি আপোনালোকে ভাল কয় তেতিয়া মই এনেকৈ ফটো ফ্ৰেম বনাই হেৰি কৰি থ'ম তো জনাব আপোনালোকে